মুখতে নুফুটা Hey guys, welcome to the vlog. বহুত দিনৰ মূৰত চিঞৰি দিছো অকনমান বহুত দিনৰ মূৰত vlog কৰিছো যেহেতু আজি কৃষ্ণ জন্মাষ্টমী গতিকে কৃষ্ণ জন্মাষ্টমীৰ মুখতে নুফুটা আজি কৃষ্ণ জন্মাষ্টমী গতিকে সকলোকে মোৰ তৰফৰ পৰা কৃষ্ণ জন্মাষ্টমীৰ বহুত বহুত শুভকামনা আজি বহুত দিনৰ মূৰত গাটো ভাল পাইছে সেইকাৰণে ভাবিলো ব্লগিং আৰম্ভ কৰি দিও আৰু সেইকাৰণে জন্মাষ্টমী ঘৰতে পাতিলে সৰু সুৰাকে কতো আমি যোৱা নাই সেইকাৰণে গতিকে আজি বহুত দিনৰ মূৰত মুনু পেহিও আহিছে আমাৰ ঘৰলে বহুত দিনৰ মূৰত মুনু পেহিও আহিছে আমাৰ ঘৰলে আৰু বলক তেতিয়াহ'লে আমি প্ৰসাদ খাওঁ ৰাইজ আজি বহুত দিনৰ মূৰত আমাৰ ঘৰলে মুনু পেহি আহিছে আৰু এয়া খাই আছে জন্মাষ্টমীৰ প্ৰসাদ ঘৰতে অকনমানকে দিছিলে মায়ে সবে আৰম্ভ কৰিলে মই এতিয়া ক্লাছ কৰি আহিছো মাত্ৰ এয়া ধুনীয়াকে সজাইছে এয়া চুনচুনিহেতৰ ঘৰলে সজাইছে ৰাইজ কাৰণ চুনচুনিহেত অহা নাই আমাৰ ঘৰলে সবে খালে ময়ো গ্ৰহণ কৰো আৰু কেনেকুৱা হৈছে প্ৰসাদ প্ৰসাদ ধুনীয়া হৈছে কিন্তু খাবলৈ মা প্ৰসাদ ভালেই হয় বাৰু তাৰ মিঠাটো আজি অকণমান কম হৈছিলে সেইটোৱে বেয়া হ'ল লাডু বাকী এনেই ঠিকে মিঠা দেউতালৈ আৰু কম বা আমালৈ বাৰু অকণমান পাইছোঁ প্ৰিয়টোতো এই লাডুটোৱে হয় খাই লওঁ ৰাইচ আৰু ৰাইজ বহুত দিনৰ পিছত বাহিৰলৈ ওলাইছোঁ আৰু এতিয়া গৈ আছোঁ বৰমাহঁতৰ ঘৰলৈ পেহী আৰু মই প্ৰসাদ দিবলৈ এয়া প্ৰসাদ কাৰণ কাকো মতা হোৱা নাছিলে সেইকাৰণে মায়ে ক'লে যা প্ৰসাদ দিয়া আৰু সেয়াই জ্বৰ হোৱাৰ পিছত মই ওলোৱাই নাছিলোঁ ঘৰৰ বাহিৰলৈ একচুৱেলি তো আজি অকণমান ভাল পাইছোঁ সেইকাৰণে বাহিৰলৈ ওলাইছোঁ আৰু পেহী গোটেই আগষ্ট মাহটো ঘৰতে আছিলে কিয় ব্লাৰ আহিছে জ্বৰো নাই খালি গা দুৰ্বল বন্ধ কৰা নাই আমি প্ৰসাদ দিব মামীহঁতৰ ডাঙৰ মামী পাতিলোঁ অলপ সৰু সুৰাকে বৰমা ফুল সাংঘাতিক ফুল লগাই মানুহজনী আছেনে গৃহস্থ বেমাৰ ভাল হৈছে লাগি গ'ল চবৰে লাগিছে মাৰো লাগি আছে ইয়াত দুখন পাত আছে এখন দিব কৈছে বাই বাই দুটা বিলাহী পুৰি চাটনি বনাম আজি চাটনি খুৱাব বোলে আৰু সকলো ঘৰা ঘৰি গ'ল মই মানে চাহটো খাব নাপালোঁ অথনি সেইকাৰণে এতিয়া মায়ে মানে আজি নিৰামিষে খোৱা হ'লতো ৰাতিপুৱা এবাৰে খালোঁ নিৰামিষে খালোঁ গতিকে এতিয়াও নিৰামিষে আৰু নিৰামিষ মানে একেবাৰে নিৰামিষ কি আছে মা দালিতে চব দি দিব তেনেকুৱা নিৰামিষ গতিকে কি খবৰ আপোনালোকৰ যেনে তেনে ভাল হৈছে আৰু গাটো আৰু নকওঁ মায়ে মানে কৈছে তেনেকৈ নকবি কিন্তু মই কওঁ পুৰা ভাল এতিয়া আৰু চাহ খাই লওঁ দেই চাহ খাই পেলাইহে লগ পাম অ'কে ৰাইজ খানা পিনা হৈ গ'ল আমাৰ চ' এতিয়া শুব লাগে আৰু সোনকালে হৈ যাওঁ চ' চব শুলে ময়ে আছোঁ শুবলৈ গতিকে বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো চালে বহুত দিনৰ মূৰত আৰু কেনেকুৱা পালে জনাব লাইক কৰিব পাৰে শ্বেয়াৰ কৰিব পাৰে ছাবস্ক্ৰাইব কৰি দিব পাৰে ৰাইজ তেতিয়ালৈকে কাইলৈ হয়তো এটা নতুন ব্লগ আকৌ আহিব তেতিয়ালৈকে বাই বাই গুড নাইট আৰু টাটা ভালকৈ থাকিব